আমি যেতিয়া ঘৰৰ পৰা বাইক অথবা গাড়ীৰে ওলাই যাওঁ তেতিয়া আমাৰ বাহনখনৰ কিছুমান তথ্য পাতি লগত ৰখাটো খুবেই দৰকাৰ। বাহনখনৰ লগতে নিজৰো তথ্য পাতি লগত ৰখা দৰকাৰ, কাৰণ আপুনি বা মই কোন সেইটো আমাৰ ডকুমেণ্টে কয়। বহু ক্ষেত্ৰত কি হয়, এই ডকুমেণ্টবোৰ লগত ৰখাটো এক সমস্যা হয়, আমি কেতিয়াবা পাহৰিও যাওঁ। আজি মই আপোনালোকক এনেকুৱা এটা এপৰ বিষয়ে ক'ম য'ত আপুনি এই ডকুমেণ্টবোৰ ছেভ কৰি থ'ব পাৰে। এপ বুলি ক'লেই সাধাৰণতে আমি ছেফটিৰ কথাটো আগতেই চাব লাগে, কিন্তু এই এপটো সম্পূৰ্ণ সুৰক্ষিত। এপটো হ'ল ডিজিলকাৰ, আৰু এই এপটো অসম চৰকাৰৰ পৰিবহণ বিভাগেও এই এপত ছেভ কৰা ডকুমেণ্টবোৰ লিগেল বুলি ঘোষণা কৰিছে। স্ক্ৰীণত আপোনালোকে দেখিছে। তদুপৰি অসম চৰকাৰৰ জনতাৰ চৰকাৰ মাই.গভ ফেচবুক এপতো এই এপটোৰ বিষয়ে কোৱা হৈছে। প্ৰথমে আমি কি কৰিব লাগিব, আমাৰ মোবাইলৰ প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰটো অ'পেন হ'ব। এই প্লে ষ্ট'ৰত যোৱাৰ পিছত আমি ডিজিলকাৰ বুলি টাইপ কৰিব লাগিব চাৰ্চ বুটামত গৈ। এই আপোনালোকে দেখিছে। ডিজিলকাৰটো চাৰ্চ কৰাৰ পিছত মই যিহেতু ইয়াতে ইনষ্টল কৰিছোঁৱেই, গতিকে মোৰ অ'পেন বুলি আহিছে। আপোনালোকে ইনষ্টল কৰি ল'ব, কাৰণ আগতে মোৰ ইনষ্টল কৰা আছে। সেইটো অ'পেন কৰিব। ইনষ্টল কৰাৰ পিছত এনেকৈ অ'পেন কৰিব। এনেকুৱাকৈ আপোনাৰ পেজটো খোল খাব। এইটো দেখিছে ইয়াতে। ইয়াৰ পিছত এইটো যিটো গেট ষ্টাৰ্টেড বুলি আছে তলত, সেই গেট ষ্টাৰ্টেড বটনটোত আপোনালোকে ক্লিক কৰিব। এটা চাওক, দুটা অপশ্যন পাব। এটা হৈছে চাইন ইন আৰু এটা হৈছে ক্ৰিয়েট একাউণ্ট। যিসকলে একাউণ্ট খোলা আছে তেওঁলোকে ক্ৰিয়েট একাউণ্টত যাব নালাগে। নতুনকৈ খোলাসকলে এনেকৈ ক্ৰিয়েট একাউণ্টত যাব। ইয়াতে এজ পাৰ আধাৰ, মানে আধাৰ ডকুমেণ্টত যেনেকৈ আছে তেনেকৈ তথ্য পাতিবোৰ ভৰাব। নেম, ডেট অফ বাৰ্থ, মেল, ফিমেল, মোবাইল নাম্বাৰ, 6 ডিজিট চিকিউৰিটি পিন আপোনাৰ নিজে ইচ্ছামতে বনাই ল'ব। ইমেইল আইডি ভৰাব। যিহেতু মোৰ চাইন ইন একাউণ্ট খোলা আছে, গতিকে মই ডাইৰেক্ট চাইন ইন অপশ্যনত গৈছোঁ। এইটো মোবাইল নাম্বাৰ আৰু চিকিউৰিটি পিন দি ইয়াতে চাইন ইন কৰিব পাৰি। চাইন ইন কৰাৰ পিছত এটা OTP আহিব আপোনাৰ মোবাইল নাম্বাৰটোত। ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোত এটা OTP ভৰাব এনেকৈ। আৰু ইয়াৰ পিছত আপোনাৰ ইউজাৰ নেমটো ক্ৰিয়েট কৰিবলৈ ক'ব। যিহেতু মোৰ আগত এটা ইউজাৰ নেম আছে, গতিকে মই সেইটোৱে ৰাখিছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে বনাই ল'ব পাৰে। গতিকে এনেকৈ মোৰ প্ৰফাইলটো আপডেট হৈ যাব। ইয়াৰ পিছত আপোনালোকে ডকুমেণ্টছ কেনেকৈ ৰাখিব সেইটো কৰিবৰ কাৰণে এটা চাওক, এক্সপ্ল'ৰ মোৰ বুলি এটা বটন আছে। এইটো এক্সপ্ল'ৰ মোৰ দেখিছে। এইটো এক্সপ্ল'ৰ মোড যাব। এইটো এক্সপ্ল'ৰ মোড গৈ ইয়াতে আপুনি ষ্টেটখন চিলেক্ট কৰিব, আছাম। এই কাষত দেখিবলৈ পাইছে আপোনালোকে আছাম। এতিয়া ইয়াতে এই যিখিনি ডকুমেণ্টছ ইয়াত লিখা আছে, গোটেইখিনি ডকুমেণ্টছ আপুনি এই ডিজিলকাৰত ছেভ কৰি থ'ব পাৰে। যিটো পুৰণা ডকুমেণ্টছবিলাক ডিজিটেল হোৱা নাই, সেইবিলাক ছেভ কৰিব নোৱাৰিব। আজিকালি প্ৰায় ডকুমেণ্টছবিলাক ডিজিটেল। কাষ্ট চাৰ্টিফিকেটে হওক, আপোনাৰ ডেথ চাৰ্টিফিকেটে হওক, গোটেইখিনি ডিজিটেল চাৰ্টিফিকেটে ওলায়। ইয়াতে আপুনি ড্ৰাইভিং লাইচেন্স অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ নাম আৰু ডেট অফ বাৰ্থ আধাৰত দিয়া মতে আহি যাব। তাৰপিছত আপুনি ড্ৰাইভিং লাইচেন্স নম্বৰ যিটো আছে আপোনাৰ লাইচেন্সত লিখা আছে ওপৰত, সেই গোটেই যেনেকৈ আছে সেই চিষ্টেমত মাৰি চাব। ডকুমেণ্টছ নাম্বাৰবিলাক, ড্ৰাইভিং লাইচেন্সৰ নম্বৰ মাৰাৰ লগে লগে গেট ডকুমেণ্টত ক্লিক কৰিব। এনেকুৱাকৈ আপোনাৰ ফেটচিং হ'ব ডকুমেণ্টছখন, তেওঁলোকে ভেৰিফাই কৰিব ডিজিলকাৰ এপছত। ইয়াৰ পিছত আপুনি আপোনাৰ ভেহিকেলৰ গাড়ীৰ ৰেজিষ্ট্ৰেশ্যনখন আপুনি ইয়াতে ছেভ কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে গাড়ীৰ নম্বৰটো ইয়াতে টাইপ কৰিব। গোটেইখিনি কেপিটেল লেটাৰত মাৰিব লাগিব। গাড়ী নাম্বাৰটো বা বাইকৰ নাম্বাৰ হওক, যিয়ে হওক। তাৰপিছত চেচিছ নাম্বাৰ থাকে আপোনাৰ RC খনত থাকিব, ৰেজিষ্ট্ৰেশ্যনখনত। সেই RC খন চাই ইয়াতে চেচিছ নাম্বাৰটোত ইয়াতে মাৰি দিব। ইয়াতে এখন RC-তে লিখা থাকে, আপোনালোকে দেখিব পাৰিব তাতে। চেচিছ নাম্বাৰটো মৰাৰ পিছত এনেকৈ আপুনি মাৰিব। তাৰপিছত গেট ডকুমেণ্ট, আকৌ গেট ডকুমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ড্ৰাইভিং লাইচেন্স আৰু RC-খন এই ধৰণে আহি যাব। আপুনি ক্লিক কৰি চাব পাৰে। ড্ৰাইভিং লাইচেন্সখন চাওক, এইখন মতে ক্লিক কৰিছোঁ। গোটেই ডিটেইলছখিনি ড্ৰাইভিং লাইচেন্সৰ আপোনাৰ ইছ্যু ডেট, ডেট অফ বাৰ্থ, ব্লাড গ্ৰুপ, এই গোটেইখিনি আপোনাৰ ফটোখন গোটেইখিনি ইয়াতে আহি যাব। ৰিনিউৱেল ডেট গোটেইখিনি ইয়াতে ধুনীয়াকৈ আহি যাব। তাৰপিছত আপুনি ঠিক তেনেদৰে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনখনো চাব পাৰে। এনেকুৱাকৈ আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা ৰেজিষ্টাৰ কৰিছে, আপোনাৰ কি গাড়ী কি কালাৰ, কি চিটিং কেপাচিটি, গোটেই ডিটেইলছখিনি ইয়াতে আহি যাব। গতিকে এই ধৰণে আপোনালোকে নিজৰ ডকুমেণ্টছখিনি আপুনি ডিজিলকাৰত ছেভ কৰি থ'ব পাৰে। কেতিয়াবা
ধৰক আপুনি ঘৰৰ পৰা ওলাই গ'লে ক'ৰবাত চেকিং কৰিলেও আপুনি এই ডিজিলকাৰৰ পৰা ডকুমেণ্টছখিনি আপুনি চফ্ট কপিখিনি আপুনি দেখুৱাই দিব পাৰে আৰু এইটো সম্পূৰ্ণ ভেলিড। থেংক ইউ।